চিম্পি আপোনালোকক এক নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই লৈছোঁ জবা ফুল, লগতে পাত কেইখিলামান, ঘৰতে পোৱা এল'ভেৰা দেখিলে নে? এই গোটেইকেইটা সামগ্ৰী আমি কেনেকৈনো চুলিৰ যতন লওঁ তাকে আপোনালোকলৈ দেখুৱাওঁ বুলি ভাবিলোঁ। সকলোৱে বিচাৰে নিজৰ নিজৰ চুলিখিনি যাতে ঘন হয়, মিহি হয় আৰু ধুনীয়া হয়, দেখাত ধুনীয়া হয়, লগতে চুলিখিনি উজ্জ্বল হয়। এইখিনি আমি অতি ধুনীয়া কৰি তুলিবলৈ অন্য একো ব্যৱহাৰ কৰিব নালাগে। বজাৰৰ সামগ্ৰীয়ে হওক বা অন্য কোনোবা শ্বেম্পুৱে হওক বা তাতোতকৈ বেছি আমাক সুন্দৰ কৰি তুলিবলৈ অন্য একো নালাগে। এই আপোনালোকে অতি সহজতে পোৱা বস্তু এইকেইটা সামগ্ৰীয়ে আমি নিজৰ চুলিখিনি লগাই ধুনীয়া আৰু ঘন কৰি ৰাখিব পাৰোঁ। আমি চাওঁ আহক এই ভিডিঅ'টো আমি কেনেকৈনো খুব সৰু এইখিনি সামগ্ৰী কেনেকৈনো লগাব পাৰি চুলি। সকলোখিনি সামগ্ৰী বৰ্তমান মিক্সাৰত দি দিলোঁ। দেখিলেনে? সকলোখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া আমি চুলিত ঘঁহিম, আপোনালোকেও দেখাওঁ, চাই থাকক। কি ধুনীয়াকৈ এনেকৈ আমি চুলি লগাব পাৰোঁ। এনেকৈয়ে গোটেইখিনি চুলি আমি কৰি 20 মিনিট বা প্ৰায় 30 মিনিট সময় ৰাখি থ'ব লাগিব। তাৰপিছত আমি ধুব লাগিব। প্ৰায় 30 মিনিট সময় মই থোৱাৰ পিছত এনেকৈ চুলি ধুই আহিলোঁ। বৰ্তমান এতিয়া শুকাই গ'ল। দেখিছেনে আপোনালোকে কিমান ধুনীয়াকৈ হৈ আহিছে? যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ নতুন কোনোবা যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাই আছোঁ মই।